নমস্কাৰ দৰ্শক অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আপোনালোকে দিনে থালখনত দেখিছে আজি মই কি মাছ লৈছোঁ চিনি পাইছে নিশ্চয় গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো বেলেগ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰি চাই থাকিব এয়া মই ইলিশ মাছ লৈছোঁ মোৰ খুবেই প্ৰিয় মাছ আপোনালোকৰ বাৰু প্ৰিয় হয়নে জনাবচোন আৰু এই মাছবিধ সদায় পোৱা নাযায় আজি পালোঁ সেয়েহে ৰাখি দিলোঁ মাছখিনি মই ভালদৰে এনেকৈ ধুই লৈছোঁ আৰু ইলিশ মাছ সদায় ভাপত দি খাই ভাল লাগে আমি সদায় ভাপত দি খাওঁ কেতিয়াও ভাজি নাখাওঁ আৰু ভাপত দিয়াৰ কাৰণে এয়া সামগ্ৰী লৈছোঁ এয়া সৰিয়হ লৈছোঁ মই আধা ঘণ্টা আগত গৰম পানীত তিয়াই থৈছিলোঁ আৰু এয়া আদা নহৰু কেইটামান লৈছোঁ কেঁচা জলকীয়া 3টা লৈছোঁ শুকান জলকীয়া এটা আৰু এটা পিঁয়াজ লৈছোঁ পিঁয়াজটো অপশ্যনেল হয় আপোনালোকে বেয়া পালে স্কিপ কৰিব পাৰে আৰু এয়া মান ধনিয়াৰ পাত লৈছোঁ মোৰ বেছি নাই আপোনালোকৰ ওচৰত বেছি থাকিলে বেছিকৈ দিব পাৰে প্ৰথমতে এই গোটেইখিনি মই ধুনীয়াকৈ মিক্সি জাৰত লৈ এটা পেষ্ট বনাই ল'ম আৰু মাছখিনি মই এই গোটেইখিনি নবনাওঁ যেহেতু আমাৰ সদস্য কম সেয়েহে মই এই 4 পিচ বনাম আৰু বাকীখিনি আৰু এসাঁজ খাম আজি পিঠাখিনি এনেকৈ দি দিম আমাৰ গোটেইকেইটাৰে প্ৰিয় এই মাছবিধ আৰু এইখিনি ৰাখি দিম প্ৰথমতে মাছখিনিত মই ইয়াতে নিমখ হালধি এইখিনি সানি ল'ম আৰু এতিয়া ইয়াতে অকণমান নিমখ দি দিছোঁ পেষ্টটোত দিছোঁহে তথাপিতো ইয়াতো দি দিছোঁ অকণমান হালধি দিছোঁ আপোনালোকে স্কিপ কৰিব পাৰে বেয়া পালে আৰু মিঠাতেল দি অকণমান 10-15 মিনিট সময় মেৰিনেট কৰি থ'ম আৰু এইফালে মই পেষ্টটো এতিয়া ধুনীয়াকৈ বনাই ল'ম আৰু ইয়াতে তেল নিমখ হালধি ধুনীয়াকৈ সানি ল'লোঁ আৰু এইফালে চাওক পেষ্টটো কিমান ধুনীয়া এটা ফাইন পেষ্ট হৈছে এতিয়া মই পেষ্টটো ইয়াতে ঢালি দিম আৰু এইখিনি ভালদৰে মেৰিনেট কৰি থ'ম 10 মিনিটমান থৈ দিম আপোনালোকৰ হাতত সময় থাকিলে আধা ঘণ্টাত হ'ব পাৰে তেতিয়া আৰু বেছি ভাল হয় মছলাখিনিৰ ভিতৰত সোমাই যায় মই পেষ্টটো বনাওঁতে অকণমান নিমখ দিছিলোঁ তেতিয়া পেষ্টটো কি হয় সোনকালে সফ্ট হৈ যায় এয়া চাওক খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু এইফালে মই মেৰিনেট কৰি থ'লোঁ প্ৰায় 10 মিনিট হৈ গৈছে আৰু এইফালে মই টিফিন বাতি লৈছোঁ টিফিন বাতিটোত দিম বাতিটোত প্ৰথমতে মই ইয়াতে কেঁচা মিঠাতেল দিছোঁ এয়া বাতিটো চাৰিওফালে এনেকৈ স্প্ৰেড কৰি দিছোঁ এতিয়া ইয়াতে মাছখিনি ইয়াতে মই ট্ৰান্সফাৰ কৰি দিম আৰু এইফালে মই কুকাৰটোত পানী দিছোঁ অলপ এয়া মই কুকাৰত বনাম তেতিয়া কি হয় মাছখিনি খুব ধুনীয়া সফ্ট হয় আৰু খাবলৈও ভাল হয় আৰু কাঁইটবোৰ একেবাৰে নৰম হয় ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বুঢ়ালৈকে খাব ভাল পায় এনেকৈ ভাপত দি বনালে সকলোৱে খাব পাৰে যিহেতু মাছটোত বহুত কাঁইট থাকে এইখিনি হৈ গৈছে এতিয়া মই কুকাৰটোৰ ভিতৰত এনেকৈ দি দিছোঁ আৰু ইয়াৰে ঢাকনিখন লগাই দিম আৰু মই 3টা চিটি দি দিম যিহেতু ফিচা হয় অকণমান ডাঠ হয় গেছৰ ফ্লেমটো মই মিডিয়াম দিছোঁ আৰু এতিয়া ইয়াৰে লিডখন লগাই দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এয়া চাওক মোৰ ইলিশ মাছ ভাপত দিয়া ৰেডি হৈ গ'ল খোৱাৰ কাৰণে আৰু এয়া চাওকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে আৰু ঢাকনিখন খোলাই ল'লে খুব ধুনীয়া এটা গোন্ধ আহিছে একেবাৰে খাব লাগিছে মই এক পিচ আনি দেখাই দিছোঁ আপোনালোকক মই 3টা চিটি দিছিলোঁ আৰু এয়া চাওক কিমান ধুনীয়া সিজিছে একেবাৰে আৰু কাঁইটবোৰ একেবাৰে নৰম হয় এনেকৈ বনালে খাবলৈও টেষ্টি হয় আপোনালোকে মোৰ আজিৰ ইলিশ মাছৰ ভাপত দিয়া ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ' মোৰ প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু লগে লগে চাব পাৰিব আৰু যদিহে মোৰ ভিডিঅ' মোৰ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰি দিব তেতিয়াও মোৰ নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন আছিলোঁ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আজি দুপৰীয়া সাজত এনেকৈ বনাইছোঁ এনেকৈ বনালে খুব টেষ্টি হয় সোনকালেও হয় আৰু খাবলৈ একেবাৰে সুস্বাদু হয় ধন্যবাদ আজি দুপৰীয়া সাজত এনেকৈ বনাইছোঁ এনেকৈ বনালে খুব টেষ্টি হয়